Hi guys, welcome back to my YouTube channel. নমস্কাৰ মই এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান আহিছোঁ ডিব্ৰুগড়ৰ সাউথ আমলাপটিত থকা এখন নাৰ্সাৰী আৰু সেইখনৰ নাম হৈছে ক্ৰোমা হাইড্ৰপনিক নাৰ্সাৰী। আপোনালোকে চাই থাকক, নাৰ্সাৰীখন খুবেই ধুনীয়া আৰু খুবেই ডাঙৰ। যদি ভাল লাগে আপোনালোকে ফুল ল'বহি পাৰে, মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। আপোনালোকে আহিব পাৰে আৰু চাব পাৰে, বহুত ধুনীয়া বিভিন্ন ধৰণৰ ফুল পাব। লাষ্ট আৰু ডিচেম্বৰ মানত আহিলে মানে ইয়াত বোলে প্লান্টছবোৰ সস্তাকৈ পায়। এইটো খুবেই ধুনীয়া, আপোনালোকে আহিব, চাব, ফটো মাৰিব পাৰিব। ডাঙৰ ডাঙৰ বহুতকেইটাই আছে, যোনকেইটা তাহাঁতি বনাই হৈছে। আৰু এইবোৰ ওচৰত এটা ধুনীয়া পুখুৰী দেখিয়ে খুবেই ভাল লাগিছে। ধুনীয়াকৈ প্লেন্টছবোৰ থৈ দিছে, আৰু প্লেন্টছ লগাবলৈ তাতে থৈ দিছে।
ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ঠিক আছে, বাই বাই।